কালিলাল ছোৱালীৰ নামটো কি হয়? নাজানে ল'ৰা কি জাতি হয়? মিয়া হয়। মিয়া হয়। এতিয়া আপোনাক কি লাগে আৰু? মোৰ নাতি হয়, ছোৱালীৰ নাতি। এতিয়া একশ্যনটো কি ধৰিব লাগে? পুলিচ যদি কিবা একশ্যন নল'লে ধৰিব লাগে। এতিয়া ছোৱালী ফাঁচি দিব লাগে, ফাঁচি দিব লাগে। ছোৱালী ইজ্জত কিনিবলৈ নাপায়। জিন্দিগি গ'ল ছোৱালীৰ। এতিয়া ছোৱালীৰ কাৰণে এতিয়া কি কৰি আছে? কিমান টাইমত পাইছে? কেনেকুৱা কৰি পেলাই লৈছে ছোৱালীৰ কেইজন ল'ৰা ল'ৰা যে কেইজন পঢ়াটো নিজৰ জাতিবিলাক যাই কিনে মই মাতিছে নাতিবিলাকক ইয়াতে আছে কইনা নহয় না পিছতে এই ল'ৰা দুজনটো যাই কিনা আমাৰ ঘূৰাবিলাক যাই কিনা উঠাই আনিছে অৱস্থা আলু আচ্ছা কি লাগে আপোনাৰ লাগে হয় নেকি? ন্যায়টো কি বিচাৰিছে আপোনালোকে? আৰু যদি আমাৰ দাবী নামানে ইয়াৰ পৰা আমি জংগী আন্দোলন কৰিবলৈ আৰু বাধ্য হ'ম। আমাক কিছু ন্যায়টো লাগিব, ৰাইজৰ দাবী মানিব লাগিব। এই বাঙালী ৰাইজৰ ফাঁচি হ'বই লাগিব, ফাঁচি লাগিবই আমাক। একশ্যনটো অলৰেডি আমি লৈছোঁ। যাক তেওঁলোকে কমপ্লেইনটো যিটো কৈছে সেইমতে আমি একশ্যন লৈ অলৰেডি আমি ল'ৰাক ডিটেইন কৰি আমাৰ লকাপত ৰাখিছোঁ। তাৰপিছত আমি এজ পাৰ যি আৰু আহি যাব পৰৱৰ্তী সেইমতে আমি কামটো কৰি যাম।
কেইজন কাৰণে ধৰিছে ছাৰ? সিহঁতে এতিয়ালৈকে এজনৰ নাম দিছে, আচ্ছা একৈছৰ নাম। এজনৰ কাৰণে আনিব পাৰিছে নেকি ছাৰ? এজন কাৰণে আনা থৈছে। এনেইতো কিমানজন আছে বুলি কৈছে ছাৰ? তেওঁলোকে এজনৰ নামেই কৈছে, এজনৰ লগতে দেখিছে, যিটো ঘটনা হৈছে এজনৰ লগতে হৈছে বুলি কৈছে। ছোৱালীটো কিমানমান বয়স হ'ব ছাৰ? ছোৱালীটো মেডিকেলত আছে, বয়স কিমান হ'ব? ডিফু মেডিকেল, যিবোৰ মেডিকেল কলেজ বয়স কিমানমান হ'ব? বয়স 16 years বুলি দিছে। 16 years। ল'ৰাটো কিমান? ল'ৰাটো মুছলিম না মিস্ত্ৰী কাম কৰি আছে। ছাৰ ছোৱালীৰ অৱস্থাটো এতিয়া বৰ্তমানলৈকেতো কেনেকুৱা হৈ আছে? ছোৱালী সুস্থ আছে, ল'ৰাৰ নামটো হা ছাৰ মনু আলী মোহৰ আলী তাহাঁতে ক'ত থাকে ছাৰ? মোহৰ আলী তাহাঁতে বৰ্তমানলৈকেতো 20 years হৈছে।